ঐ ৰ ভাত হ'লনে? হ'লে দাদা আৰু অলপ বাকী। দাদা এটা কথা হ'ল নহয়। কি কথা কচোন? আজি আমাৰ ঘৰত নিমখে নাই। ৰচোন ৰ কিবা এটা কৰিব লাগিব। যাচোন যা, বিশ্বতৰ 100 টকামান আছে চাগে, লৈ আহ। আজি ইহঁতকো পইচা দিব লাগিব নহয়। ঘৰত আছে না আজি অকলে বা উঠিলি মানুহক কেনেকৈ ব্যৱহাৰ কৰে আগতে শিকি লগৈ যা, তাৰ পিছত মাতিবি। যাচোন যা ভাইটি, তই ভিতৰত যা। কি বুলি কৈছা তই মোক? মানুহ চিনিব নাই? এইখনক কি বুলি কয় জানো? এবাৰেই মাৰিম, চিধাই জমৰ ঘৰ দেখা পাবি। ভাইটি তই যাচোন। মই ভিতৰত আহিছো দাদা, তুমি ইয়াক বুজোৱা, ইয়াৰ আয়ুস আৰু বেছি দিন নাই। তোৰ বেছি দে হৈছে ৰ, এতিয়াই দাদাক ফোন কৰি আছো। ৰ'বাচোন ৰ'বা। এতিয়া ৰ'ব লাগে। হে ৰ'বা, মই তোমালোকৰ পইচাখিনি যোগাৰ কৰি থৈছোঁতো। তোমালোকক মই গধূলি দি অহাৰ কথাই আছিল, তুমি চিন্তা কৰিব নালাগে। যদি লাগে এই টকাখিনি মই তোমাক এতিয়াই দি আছোঁ। এতিয়া দাদা আহিব বুলি তহঁতে ভয় কৰিছ? কৰিছোঁ। যাচোন যা, তই এতিয়া যা। কি হৈছে? দাদা সিহঁতে মোক মাৰিছে। দোকান আহিছ? আহচোন বহি আহ। মই ইয়াত বহিব অহা নাই। মই গম পাইছোঁ, তোক ভাইৰে ফোন কৰি মাতি তই সেইবাবে আহিছ। দাদা মোক বেয়াকৈ মাৰিছে। ভাইটি তোক মাৰিছে? পইচা দিবা আছা তই, আৰু তোৰে ইমান ডাঙৰ কথা? ভগৱান, ই আচলতে এতিয়া কেনে লাগিছে ভাইটি? চেম চিকিনাৰ মুণ্ডা। চেম তই মোৰ দাদাৰ গান হাত তুলিছ, এবাৰেই মাৰিম তোক চালা, পাৰম চুৰা দিম তোক। তোৰ দাদা আহিছ হাঁ, যিমান মন আছে তই সিমান হাঁ, কিন্তু এই হাঁহি অন্তিমে যাবলৈ তোৰ আৰু বেছি পৰ নাই। দাদা তুমি অলপ বেছি কৰা নাই নে? টেনচন নলবি ভাইটি, তোৰে ককাৰে মৰি যোৱা নাই। চিনিলে মুণ্ডা। ভাইটি ভিতৰৰ পৰা ইহঁতৰ টকাখিনি আনি দেচোন। দাদা ইহঁতৰ পইচাখিনি মোৰ লগতে আছে। ল তোৰ পইচা। এইবিলাক দম ইয়াত নহয়, ঘৰত দেখুৱাবি, ঘৰত। ভাইটি কলা দালৈ আহিছে, বল বল বল। চালা ভয়া তোৰ পলালি, আহিবি এইবাৰ, এটাই ঘাপ মাৰিম চালা মুণ্ড। হাই গাইজ, এইটো আমাৰ নতুন চেনেল হয়, ভাই ভাই নামৰ চেনেল হয় এইটো। আমি গোটেইবিলাক নতুন ইয়াতে ভিডিঅ' কৰা। এণ্ড যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। এণ্ড এইটো আমাৰ যিহেতু নতুন চেনেল, হ'ব পাৰে আমাৰ কিছুমান ভুল ভ্ৰান্তি, আপোনালোকৰ সহায়ত আমি আগবাঢ়ি যাব লাগিব। চ' প্লিজ ছাবস্ক্ৰাইব বাটনটো দবাব নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনালোকৰ সহায় সহযোগিতাতে আমাৰ